আজি মই জুৱেলাৰী ভিডিঅ' লৈ আহিছোঁ। জুৱেলাৰী মানে মোৰ ওচৰত যিখিনি কেঁচা সোণৰ অসমীয়া গহনা আছে সেইখিনি মই আপোনালোকৰ আগত দেখুৱাম। আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু মই ক'ৰ পৰা লৈছোঁ কি লৈছোঁ যিখিনি পাৰোঁ ডিটেইলছ মই জনাই দিম। ফাৰ্ষ্টতে মই পিন্ধি আছোঁ এটা বেনা, এইটো জোনবিৰি বুলি কৈও চাগে, মই কিনোতে বেনা বুলি কৈছিল। এইটো মই গুৱাহাটীৰ জাংফাইৰ পৰা কিনিছিলোঁ। খুলি দেখুৱাই আছোঁ আপোনালোকক। এইটো হয় বেনাটো, এইটো বিৰাট ডাঙৰ হয়। মোৰ হাত তলুৱাখনৰ একদম সমানে হৈছে, দেখিছে আপোনালোকে। এইটো মোৰ বিয়াতে দিয়া হয়, মোৰ বহুত ভাল লাগে। এইটো বহুত জেগাত মই পিন্ধিছোঁ এইটো। আৰু ইয়াৰে আপোনাৰ ইয়েৰিংছ দুযোৰ হ'ল, এই দুযোৰ ইয়েৰিংছ থকা অসমীয়া গহনা হৈছে এইটো। এইটো বাখৰ মণিমালা বুলিও কয়। এইটো পিন্ধি দেখাই দিছোঁ। পিন্ধিলে বহুত ধুনীয়া লাগে, মানে এটা ছেটকৈ এনেকৈ পিন্ধিলেও আপোনালোকৰ দেখিবলৈ ভাল লাগে। পিন্ধিলে বলটো অকণ সৰু সৰু লাগে, কিন্তু ৰিয়েলত ডাঙৰ হয় অকণমান। এইটো মণিমালা হয়। আৰু ইয়াৰ যিটো ইয়েৰিংছ, এইটো ইয়েৰিংছটো এনেকুৱা ধৰণৰ হয়। নেক্সট যিটো মোৰ ওচৰত ছেট আছে সেইটো হ'ল এইটো গলপতাটো এনেকুৱা। এইটো মোৰ বিয়াতে লোৱা হয়, মোৰ গলপতা। এইটো জোৰোণত পিন্ধিছিলোঁ। এইটো মই যিখিনি পিন্ধা ফটো আছে, মই ফটোখিনি আপোনালোকক ছাইডত মই লগাই দিম, যদি মোৰ ওচৰত আছে মই চাই পেলাই। এইটো এনেদৰে গলত লগাকৈ পিন্ধিব লাগে। আৰু ইয়াৰে ইয়েৰিংছ আছে। ইয়েৰিংছটো এতিয়া বৰ্তমান নাই। ইয়েৰিংছটো এনেকুৱা এপাহি ফুলৰ নিচিনা ইয়েৰিংছটো হয়। তাৰপিছত মোৰ ওচৰত থকাটো হৈছে এইটো এটা জাপি ছেট। এইটো ইমান ডাঙৰ জাপি, একদম হাতৰ তলুৱাৰ সমান, বহুত ডাঙৰ হয়। এইটো মই পিন্ধা দেখিছিল চাগে, মই বিহু ৰিলছ বনাওঁতে মই তাত পিন্ধিছিলোঁ। এইটো বিৰাট ডাঙৰ হয়। এইটো এটা পিন্ধিলে আৰু একো পিন্ধিব নালাগে, গোটেই ধুনীয়া হয়। নেক্সট মোৰ ওচৰত যিটো আছে এইটো মোৰ বহুত ধুনীয়া কালাৰটো, একদম বেবী পিংক। এইটো মোৰ ভাল লাগে। এইটো আমাৰ যিকোনো বেবী পিংক বা হোৱাইট কাপোৰৰ লগত বহুত ধুনীয়া লাগে। এইটো কাপোৰযোৰৰ লগত নেযাব চাগে, কাৰণ কাপোৰযোৰত পিংক আছে। ৰেড থোৱাৰ কাৰণে ইমান এটা যোৱা নাই, কিন্তু এইটো বহুত যথেষ্ট ডাঙৰ। এইটো দুগদুগী বুলি কয়। অকণমান ফটোত অকণমান লাইট আহিছে, কিন্তু ইমান লাইট নহয়। জেনেৰেলি একজেক্ট কালাৰটো, এইডালৰ যিটো কালাৰ, একজেক্ট কালাৰটো এইটোতো একেই আহে। এইটো হোৱাইটত পিংক থকা কাপোৰৰ লগত মই পিন্ধিছোঁ দুবাৰমান। যদি আছে মই ফটো দি দিম বাৰু। নেক্সট মোৰ ওচৰত আছে এইডাল ষ্টনৰ হয়। এইডালো বহুত ধুনীয়া হয়, বহুত বেছিয়ে ধুনীয়া। আৰু এইডাল যেতিয়াই পিন্ধোঁ সকলোৱে মোক সোধে ক'ৰ পৰা লৈছা। এইডাল মই যোৰহাটৰ দীপান্বিতা কালেকশ্যন বুলি আছে, বাৰ পৰা লোৱা হয়। এইডালটো ইমান গৰ্জিয়াছ লাগে পিন্ধিলে, ধুনীয়া, একদম ডিঙিটো পূৰা ভৰি যায় আৰু বেলেগ একো পিন্ধিব নালাগে। এইডালো বহুত ধুনীয়া। মই ফটো আছে যদি মোৰ ফটোটো ছাইডত লগাই দিম। আৰু ইয়াৰ ইয়েৰিংছযোৰ মই দেখাই দিছোঁ। ইয়েৰিংছযোৰ হ'ল এইযোৰ। ইয়েৰিংছযোৰ যথেষ্ট ডাঙৰ।
গহনা এইটো দুই এপত মোৰ ঘৰতো আছে, গোটেইখিনি মোৰ ইয়াতে ৰখা নাই যিহেতু আমি নামৰূপত থাকোঁ, গুৱাহাটী ঘৰত আছে। আৰু এইপাত হ'ল মোৰ যিপাত মুঠি খাৰু বুলি কয়, মুঠি খাৰু মোৰ চাইজ 2.0 লাগে, হাতখন অকণ সৰু হয়, তো সেইটো কাৰণে মই স্পেচিয়েলি বনাই পেলাই আনিছোঁ। এইটো 2.0টো এইটো নেপায়, বহুত কমকৈ পায়। আৰু এপাত এপাত আছে জাপি আৰু শিলিখা থকা, মোৰ অসমীয়া এপাতো খাৰু বুলি কয় চাগে, এপাতে আছে মোৰ, এটা জাপি এটা শিলিখা, মাল্টি কালাৰৰ হয়। এপাতো যিকোনো কাপোৰৰ লগতে ধুনীয়াকৈ মেটচ কৰে। আৰু এই দুপাত মোৰ হ'ল অসমীয়া গহনাৰ বালা। এইটো হাতী মুখ থকাটো নহয়, মই চিম্পুলকৈ এইটো অৰ্ডাৰ দি বনাইছোঁ। এইটো পিন্ধিলে একদম সোণৰ যেনে লাগে বালাটো। আৰু এই দুপাত হ'ল মোৰ অসমীয়া গহনাৰে কি কয় এইটো পাইপ খাৰু নেকি, এইটো পাইপ খাৰু। এইটো চাইজটো মই 2.0, এনেই নৰ্মেল খাৰু পিন্ধিলে মই 2.4 পিন্ধোঁ, কিন্তু এনেকুৱা ধৰণৰ হ'লে মানে মই 2.0 বা মুঠি খাৰু হ'লে 2.0 হ'লে মোৰ মানে পূৰা ফিটিং হৈ থাকে যে ভাল লাগে। আৰু এইটো এটা হ'ল আঙুঠি, এইটো এটা আঙুঠি মই পিন্ধি আছোঁ। এইটো দুগদুগীৰ পৰা লোৱা আছিল, এইটো আঙুঠি দেখিছেনে, মই ওলাই দেখাই দিছোঁ। এইটো দুগদুগীৰ পৰা লোৱা আঙুঠি। আৰু এইটো ক'ৰ পৰা লৈছিলোঁ মই পাহৰিলোঁ। এইটো এটা নৰ্মেল আঙুঠি, আৰু এটা আঙুঠি এইটো পিন্ধি আছোঁ মই, এইটো এটা আঙুঠি। এইটো যোৰহাটৰ দীপানিতা বাৰ পৰা লোৱা, তেওঁৰ পৰা মোৰ ভণ্টিৰ বিয়াত লোৱা, ভণ্টিৰো গহনা একেলগে ময়ো লৈ লৈছিলোঁ। অসমীয়া গহনা বুলি ক'বলৈ গ'লে এইখিনিয়ে মোৰ ওচৰত আছে, আৰু 2-3টামান ছেট আছে, এইখিনি ঘৰতে আছে, অনা নাই। তাত গ'লেও লাগি থাকে, বাৰে বাৰে অহা যোৱা কৰাও, মানে অহা যোৱা কৰোঁতে অনা নিয়া কৰা দিগদাৰ, সেইটো কাৰণে মই কিছুমান বস্তু তাত ৰাখিছোঁ, কিছুমান বস্তু ইয়াত ৰাখিছোঁ। তো যিখিনি আছিল আজি অসমীয়া কালেকশ্যন আপোনালোকক দেখালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু কোনডাল আপোনালোকৰ চবতকৈ ভাল লাগিল দেখাব। মোৰ চবতকৈ ফেভৰেট হ'ল প্ৰথমতে মোৰ প্ৰথমডাল যিডাল পিন্ধিছিলোঁ, আগতে মোৰ এইডাল আছিল ফেভৰেট, এই বেনাৰডাল মোৰ ফেভৰেট আছিল। বিয়াতে মানে বিয়াৰ পিছৰ পৰা এইডাল ফেভৰেট, আৰু যোৱা বছৰ ভণ্টিৰ বিয়াত মই এইডাল অৰ্ডাৰ কৰি পেলাই মংগালোঁ। এতিয়া মোৰ এইডাল খুব ফেভৰেট, এইডাল মানে মেক্সিমাম মানে ৰেড থকা কাপোৰৰ লগত চবতে যায়, মোৰ বিৰাট ভাল লাগে এইডাল একদম এক্সট্ৰাকৈ ভালকৈ ধুনীয়াকৈ বাকচত মই ভৰাই থৈছোঁ, যাতে ক'তো মানে বিচাৰিলে মানে প্ৰব্লেম নহয়। ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিওঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। গহনাখিনিৰ ভিতৰত কোনডাল গহনা আপোনালোকৰ বেছি ভাল লাগিল জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ, আৰু পুনৰ এটি নতুন ভিডিঅ'লৈকে আপোনালোকক লগ পাম বুলি প্ৰতিশ্ৰুতি দিলোঁ। বাই বাই।